কাৰেণ্টত লগা চৰাই এই ল'ৰাজনে বহুত চেষ্টা কৰি আছে বচাবৰ কাৰণে। চৰাইটো অকণমান আৰাম পাইছে, তাৰ ভৰি দুইটা ভাঙি গ'ল। চৰাইটো মুখ চুখ মেলি আৰাম পাইছে অকণমান। গোটেই ভৰিটো পুৰি পেলালে কাৰেণ্টে। আমাক এনেকুৱা মানুহবিলাক আমাক প্ৰয়োজন হয়, চৰাই চিৰিকটি বচোৱা মানুহবিলাক। চৰাইটো কি চৰাইটো লাগিছিলে খবৰ পাই পেলাই আহিলোঁ আৰু আহি পেলাই মানে এতিয়া চৰাইটো আপোনালোকে দেখিবলৈ পাইছে অৱস্থা বেয়া। এই গোটেই ভৰি দুখন পোৱা গ'ল আৰু এখন ঠেং মানে ভাগি গৈছে, মানে পুৰি পেলাই শুকাই গ'লগৈ আৰু। এতিয়া কিমানখিনি পাওঁ চাওঁ। এই চাইডে জ্বলি গৈছে, চাওক পাখি পৰ্যন্ত জ্বলি গৈছে। চাওক গোন্ধ পোৱা আৰু এয়া পাখি এখন পোৱা গৈছে, এয়া পোৱা গোন্ধাইছে। দুবৰি বন দেখিছে না, দুবৰি বনৰ ৰসটো আমি তাক ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি একদম বচাই দে। দুবৰি বনৰ ৰসটো এটোপাল খুৱাই দিম। নাথাকিব কষ্ট পাব। এতিয়া মানে এয়া এতিয়া দেখিছেনে, অথনি মানে যেনেকুৱা আছিলে লাইনটোত লাগি মানে যেনেকুৱা অৱস্থা হৈ আছিলে, এতিয়া অকণমান সুস্থ চৰাইটো। এয়া চাওক, এতিয়া এইখিনিতে মই ঔষধ দি দিছিলোঁ, ঢিপিক কৰি আছে আৰু এতিয়া মই দাঙি চাম তাক। এয়া চাওক, এয়া আৰাম পাইছে, এয়া সুস্থ হৈ গৈছে। এয়া চাওক কেনেকুৱা মচল ল'লে এইটো। কেমেৰাটো ভালকৈ ধৰ। এতিয়া এয়া চাই চাওক কিমান সুস্থ, পাখি চাখি মেলি দিছে। সম্পূৰ্ণ জ্বলি গোন্ধাই আছিলে। ৰাস অকণমান তাক ঘৰত লৈ যা। চাওক পাখি মেলি দিছে। কিবা মলম চলম কলগেট চলগেট দি দিব। ভৰিকেইটা অৱস্থা বেয়া, এইকেইটা তই কলগেট অকণমান দি দিব। কলগেট নহ'ব, এইটো দেখিছে উৰিবলৈ চেষ্টা কৰিছে চৰাইটোৱে। ৰখিব ক'ত উৰিবলৈ নোৱাৰিব নহয়, এতিয়া উৰিবলৈ চেষ্টা কৰিছে এইটো। তাক অকণমান টাইম আৰাম কৰিব দে তাক। বহুতখিনি ট্ৰিটমেণ্ট কৰি দিলোঁ মই। ভালদৰে চাওক, সম্পূৰ্ণ এয়া জ্বলি গৈছে, জ্বলি ভাগি গ'ল, পোৱা গোন্ধাই আছে। সেইটো সম্পূৰ্ণ জ্বলি গৈছে চাওক। আৰু এইপিনে চৰাইটো চাওক, এয়া চাওক কিমান সুস্থ হৈ গ'ল। এতিয়া এয়া চাওক তাৰ এতিয়া অসুবিধা হৈছে, তাৰ ভৰিৰ বিষটো কমা নাই। ভৰিকেইটা মানে সম্পূৰ্ণ জ্বলি গৈছে কাৰেণ্টত লাগি, আৰু এয়া পাখিখিনি জ্বলিছিলে। এয়া পাখিখিনি জ্বলিছে। তেওঁ জীৱটো আহিল আৰু যেনেকৈ নহওক। আৰু এতিয়া আচল বস্তুকেইটাই বেয়া হ'ল, মানে ঠেংকেইটা। এয়া চাওক খোজকাঢ়িব নোৱাৰে। এয়া ঠেং দুইটা ভৰি ছিগি গৈছে, এয়া তাক অকণমান থৈ দিছোঁ, তাক পৰি থাকিব নহ'লে। উৰি আহিলে গাড়ী আহিছে নাহিবি। উৰিবলৈ চাইছে সি, উৰিছে দেখিছে। তাক অকণমান টাইম ৰাখ গৈ নাই, তই এই নহ'লে হেৰি লাগিব। সি যাব, সি নিজে যাব। কেনেকৈ যাব, তাৰ মঙহ ওলাই গৈছেগৈ, ভৰি দেখা নাই, চাল ওলাই গৈছেগৈ। কিয় নাহিব, তাক বচাব পাৰিলে তাক সি অকণমান মেকুৰীৰ পৰা বচাওক। অকণমান চাওক অথনি কেনেকুৱা আছিল, এতিয়া কেনেকুৱা আছে চাওক। ফিনিচিং বেয়া কৰি দিলে বেয়া হ'ব কথাটো। এই যাবলৈ ল'লেই, ভালেই হোৱা নাই, সেই যাবলৈ ল'লেই চাওক। দেখিছে, ভাল হৈ সি যাবলৈ উৎপাত লগালে। তাত ট্ৰিটমেণ্টো বেছি কৰা নাছিলোঁ, অকণমানহে কৰিছিলোঁ। চাওক এয়া যাব ল'লেই, এয়া